Beneficial স্বাগতম জনাইছো অল ইনফো উইথ ধ্ৰুৱ চেনেলটোলৈ ৰিক্ৰুটমেণ্ট ফৰ সাব ইন্সপেক্টৰ ইউবি যি আসাম পুলিচৰ মানে আমাৰ যি আসাম পুলিচৰ অনলাইন এপ্লিকেশ্যন আৰম্ভ হৈছিল আৰু তাৰ এক্সাম যেটো অলপ খেলিমেলি হৈ আছিল আৰু এই এক্সামৰ এডমিট কাৰ্ড বিলাক বৰ্তমান উপলব্ধ হ'ব এতিয়া তাৰ ৰিটেন টেষ্ট এটা হ'বলৈ গৈ আছে ৰিটেন টেষ্টটো হ'ব কেতিয়া 22 নৱেম্বৰ 2020 ৰ ৰিটেন এক্সাম হ'ব এইটো 2 ঘণ্টাৰ হ'ব আৰু টেষ্ট উইল বি from 12 pm to 2 pm 12টা বজাৰ পৰা 2টা বজালৈকে ইয়াৰ এক্সাম হ'ব কোন দিনাখন হ'ব 22 নৱেম্বৰ 2020 এতিয়া এডমিট কাৰ্ডছ অফ এলিজিবল ক্যান্ডিডেট উইল বি আপলোডেড on the SLPRB website অৰ্থাৎ এইটো ওয়েবসাইট চাও www.slprbassam.in এই ওয়েবসাইটত আপোনালোকৰ এডমিট কাৰ্ড বিলাক উপলব্ধ হ'ব কেতিয়া হ'ব বুলি কৈছে ইয়াৰ ডেটটো দিছে চাও 16/11/2020 অৰ্থাৎ নৱেম্বৰৰ 16 তাৰিখে আপোনালোকৰ এডমিট কাৰ্ড বিলাক এই ওয়েবসাইটত আপোনালোকে পাব আৰু ৰিটেন টেষ্টটো কলৱে 22 নৱেম্বৰ তাৰিখে আছে গতিকে ৰিটেন টেষ্টৰ বাবে আপোনালোকে সাজু হওক আৰু এডমিট কাৰ্ডখন 16 তাৰিখে আপোনালোকে পাব আৰু এডমিট কাৰ্ডৰ ৰিগাৰ্ডিং কিবা যদি আপোনালোকক হেল্প লাগে তেনেহলে এইটো এটা টোল ফ্ৰী নম্বৰ দিয়া আছে এই হেল্পলাইন নম্বৰ 18002120055599 এই নম্বৰটো টোল ফ্ৰী নম্বৰ এইটো আপোনালোকে কিবা হেল্প লাগিলে সুধিব পাৰে এটা চাব ইয়াত তলত আধাৰ কাৰ্ড পাছপোৰ্ট ড্ৰাইভিং লাইসেন্স পান কাৰ্ড ভোটাৰ আইডি যিকোনো পাঁচখন ইয়াতে আইডেন্টিটি প্ৰুফ দিয়া আছে আৰু আপোনালোকে ইয়াৰ পৰা যিকোনো এখন আপোনালোকে লৈ যাব লাগিব এক্সামৰ সময়ত আপোনালোকে যিকোনো এখন লৈ যাব লাগিব আৰু এখন ফটোগ্ৰাফো নিব কৈছে ফটোগ্ৰাফৰ এই পাছপোৰ্ট সাইজ ফটোগ্ৰাফো আপোনালোকক কোৱা হৈছে আৰু আপোনালোকেতো জানেই এই মোবাইল ফোন স্মাৰ্ট ওৱাচ ক্যালকুলেটৰ বেগ এবিলাক নিব নালাগে এবিলাক এলাউ নাই আপোনালোকে নিনিব আৰু এবিলাক নিলে আপোনালোকৰ বিপদ আছে আৰু গুটেখিনি আপোনালোকে ডিটেইলছ slprb.assam.in ত আপোনালোকে উপলব্ধ হ'বই আৰু এক্সামটো 2 ঘণ্টাৰ আপোনালোকে কি কিনিব পাৰিব 3 বল পেন্স ব্ল্যাক কালাৰ বল পেন নিব পাৰিব 1 পেন্সিল ৰেল পেন্সিল নিব পাৰিব ইৰেজাৰ ৰাবাৰ নিব পাৰিব ফেস মাস্ক আপোনালোকে মাস্ক ব্যৱহাৰ কৰিব লাগিব যেহেতু কোভিড-19 চলি আছে আৰু স্পেক্টাকলছ ইফ ইউজড বাই দা ক্যান্ডিডেট আপোনালোকে চশমা ব্যৱহাৰ কৰে জানে চশমা নিব পাৰিব আৰু আই কাৰ্ড ফটোকপি অফ আইডি কাৰ্ড এবিলাক নিব পাৰিব এডমিট কাৰ্ডখন নিব পাৰিব তো এবিলাক এলাও আছে তো আশা কৰো আপোনালোকে আসাম পুলিচৰ এক্সামটো ভালদৰে দিব আৰু বেষ্ট অফ লাক থাকিল আপোনালোকে এডমিট কাৰ্ডখন যেতিয়া ওলাই বাৰু মই কেনেকৈ ডাউনলোড কৰিম মই আপোনালোকক দেখুৱাই দিম তো তেতিয়ালৈকে বাই বাই আৰু নতুনকৈ যদি আপোনালোকে চেনেলটোত আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাব লাইক শ্বেয়াৰ কৰিব ধন্যবাদ জয় অসম